আৰু সাংস্কৃতিক আগ্ৰাসনে মনস্তাত্ত্বিক আধিপত্যৰ সৃষ্টি কৰে। এই কথা মনত ৰাখিব। ইংৰাজীত ক'বলৈ গ'লে ইটছ এ গ্ৰীণ কৰিডৰ ফ্ৰম কালচাৰেল এগ্ৰেছন টু সাইকোলজিকেল ডমিনেন্স। আমি সাংস্কৃতিকভাৱে আত্মসমৰ্পণ কৰিছো কাৰণে মনস্তাত্ত্বিকভাৱে আধিপত্য বিস্তাৰ কৰিবলৈ সৃষ্টি কৰিছে। নহলে কাৰোবাৰ সাহস আছে ফাঁচী বজাৰত অসমীয়া জীয়ৰীৰ কাপোৰত হাত দিবৰ কাৰণে, কাৰোবাৰ সাহস আছে বাহিৰৰ পৰা কৰ্মচাৰী হ'বলৈ আহি পেট্ৰল পাম্পত অসমীয়া যুৱকক গুৰুলা গুৰুলকৈ পিটিবৰ কাৰণে। আমি শান্তিপ্ৰিয়, আমি আইন শৃংখলা মানি চলো, কিন্তু বহাগৰ বতৰত এনে অপশক্তিসমূহকো সকীয়াই দিব লাগিব যে খবৰদাৰ, অসমীয়া মানুহৰ সংযম আৰু সৰলতাক দুৰ্বলতা বুলি ভাবিলে সেই স্বাভিমান, সেই গৰ্ব, সেই অহংকাৰ নেফানেফ হৈ যাব আৰু অসম এৰি মানুহ গুচি যাবগৈ লাগিব। আমি চৰকাৰ প্ৰশাসনক কৈছো এইবোৰ নিয়ন্ত্ৰণ কৰক, অসমৰ মানুহক বাধ্য নকৰিব নিজৰ শান্তিপ্ৰিয় চৰিত্ৰৰ পৰা আঁতৰি আহিবৰ কাৰণে। আৰু ৰাইজেও সচেতন হ'ব লাগিব, সেই আধিপত্যবাদী মনবোৰৰ পৰা আমি নিজকে আঁতৰাই ৰাখিব লাগিব, স্বতন্ত্ৰ কৰি ৰাখিব লাগিব। এই কথাখিনি বিহুৰ বতৰত পাতিছো। তাৰ সমান্তৰালভাৱে নিৰ্বাচন পাৰ হৈছে, এবাৰ ভাষাক লৈ বহুত চৰ্চা হৈছে। ঠিকে আছে, চৰ্চা হোৱা উচিত। আমি ধ্ৰুপদী ভাষাৰ মৰ্যাদা লাভ কৰিলো। ধ্ৰুপদী ভাষাৰ মৰ্যাদা লাভ কৰাৰ লগে লগে আমি যি ধৰণেৰে আগবাঢ়িব লাগিছিল ভাষাটোক লৈ আগবঢ়া নাই। আমাৰ সৈতে একেলগে ধ্ৰুপদী ভাষাৰ মৰ্যাদা পোৱা বাকী ভাষাসমূহ যিসমূহ ৰাজ্যত কয়, সেই ৰাজ্যসমূহত সেই ভাষাৰ গৱেষণাৰ বাবে নতুন নতুন কাম আৰম্ভ হৈছে। সেই ভাষাবোৰক ৰাষ্ট্ৰীয় পৰ্যায়লৈ লৈ যাবৰ কাৰণে নতুন নতুন কাম আৰম্ভ হৈছে। অসমতো সেই কাম হ'ব লাগিব। ইউনিকোডত আজিলৈকে অসমীয়া ভাষাটোৱে স্বতন্ত্ৰ স্বীকৃতি এটা পোৱা নাই। আমি ধ্ৰুপদী ভাষাৰ মৰ্যাদা পোৱাৰ লগে লগে আমি যে কোনো ভাষাৰ ঠাল ঠেঙুলি নহয় সেই স্বীকৃতি আমি পালো। এক মানসিক পৰাধীনতাৰ পৰা আমি মুক্ত হলো। কিন্তু আমাৰ লিপিটোৱে এতিয়াও সেই স্বতন্ত্ৰ মৰ্যাদা পোৱা নাই। আৰু তাৰ কাৰণে জ্যেষ্ঠসকলক, যিসকলৰ এই বিষয়ত অধ্যয়ন আছে, তেওঁলোকক দায়িত্ব ল'বৰ কাৰণে অনুৰোধ জনাইছো। ছাত্ৰ সন্থাৰো যদি কিবা কৰণীয় আছে আমাক আগবঢ়াই দিবৰ কাৰণে, আদৰ্শৰ বাট দেখুৱাবৰ কাৰণে অনুৰোধ জনাইছো। শেষত মই এটা প্ৰত্যাশাৰ কথাৰে এই কথাখিনি সামৰিব বিচাৰিছো। আমাক প্ৰায়ে কয় আমি আন্দোলন কৰা সংগঠন। আগতে মন বেয়া কৰিছিলো ক'লে, আজিকালি গৌৰৱেৰে কওঁ যে হয় আমি আন্দোলন কৰা সংগঠন আৰু আন্দোলন কৰিম। একবিংশ শতিকাৰ 2টা দশক পাৰ হৈ যোৱাৰ পাছত এতিয়া আন্দোলনৰ পৰিভাষা সলনি হ'ব লাগিব। এই জৰ্জ ফিল্ডৰ এইখন মুকলি বিহুৰ ঐতিহ্য আমি জানো। যিখিনি সময়ত ঐতিহাসিক অসম আন্দোলনৰ সময়ত আতিশয্য জাপি দিয়া হৈছিল, ৰাজপথৰ কাৰ্যসূচী এক প্ৰকাৰ নিষেধ কৰা হৈছিল, সেইখিনি সময়ত গোটেই গুৱাহাটীৰ বিহু সন্মিলনী সমূহে একেলগে সমদল বাহিৰ কৰিছিল। কি আছিল সেয়া? এটা সাংস্কৃতিক আন্দোলন। তাৰ পাছত অসম চুক্তিৰ পাছত ইয়াকে মুকলি বিহুৰ ৰূপ দিয়া হ'ল। এই ধৰণৰ সাংস্কৃতিক আন্দোলনো আমাক লাগিব। আমাক সাংস্কৃতিক, বৌদ্ধিক, আধ্যাত্মিক সকলো ক্ষেত্ৰতে আন্দোলন লাগিব। আৰু তেনে শৈক্ষিক আন্দোলন সদৌ অসম ছাত্ৰ সন্থাই যোৱাটো বছৰৰ পৰা আৰম্ভ কৰিছো। আমি প্ৰায়ে পাতি থাকো যে আমাৰ খিলঞ্জীয়া মানুহৰ মাজত আমাৰ অসমৰ পৰা ভাল দক্ষ IAS বিষয়া নোলায়, IPS বিষয়া নোলায়। এই কথাটো কেৱল পাতিয়ে আমি সামৰিব বিচৰা নাই, সেইকাৰণে হাতে কামে লাগিছো। আপোনালোকে জানি ভাল পাব যে যোৱা বছৰৰ পৰা সদৌ অসম ছাত্ৰ সন্থাৰ উদ্যোগত এক বাছনি পৰীক্ষাৰ জৰিয়তে বাছি বাছি সমগ্ৰ অসমৰ পৰা 26 গৰাকী ছাত্ৰ ছাত্ৰী আৰু উত্তৰ পূৰ্বাঞ্চলৰ আন ৰাজ্যসমূহৰ পৰা 2 গৰাকীকৈ মুঠ 14 গৰাকী, অৰ্থাৎ মুঠতে 40 গৰাকী ছাত্ৰ ছাত্ৰী, যুৱক যুৱতীক UPSCৰ অসামৰিক সেৱাৰ পৰীক্ষাৰ প্ৰশিক্ষণৰ বাবে আমি দিল্লীত বিনামূলীয়াকৈ প্ৰশিক্ষণৰ ব্যৱস্থা কৰি দিছো। তেওঁলোকৰ নামভৰ্তিৰ সম্পূৰ্ণ মাচুল আমি বহন কৰাৰ লগতে দিল্লীত থকা সময়খিনিত তেওঁলোকক মাহে 12,000 টকাকৈ আমি এক জলপানী দিয়াৰো ব্যৱস্থা কৰিছো। আমাৰ লক্ষ্য এটাই, অসমৰ পৰা দক্ষ প্ৰশাসনিক বিষয়া সৃষ্টি হ'ব লাগিব আৰু অসমত প্ৰতিযোগিতামূলক পৰীক্ষাত বেছিকৈ ছাত্ৰ ছাত্ৰী বহাৰ এটা পৰিৱেশ সৃষ্টি হ'ব লাগিব। বিহাৰৰ পৰা এটা বছৰত প্ৰিলিমছত বহে 44,000 ছাত্ৰ ছাত্ৰী। আমাৰ সংখ্যাটোৱে পাবলৈ নাই। তামিলনাডুৰ পৰা 25,000 পৰীক্ষা দিছে 24 চনত। 557 গৰাকীয়ে মেইনছ উত্তীৰ্ণ হৈছে আৰু 50 গৰাকীতকৈ বেছি তেওঁলোকে UPSCত স্থান লাভ কৰিছে। গতিকে আমি সেই পৰিৱৰ্তনৰ দিশেৰেও আগবাঢ়িব বিচাৰিছো। এই শৈক্ষিক, সাংস্কৃতিক, বৌদ্ধিক আন্দোলন আগবঢ়াই লৈ যোৱাৰ ক্ষেত্ৰতো অসমবাসী ৰাইজৰ অভিভাৱকত্ব কামনা কৰিছো। আজিৰ এই বাকৰিখনতে
অসমৰ বিদেশী সমস্যাৰ সমাধানৰ পৰা আৰম্ভ কৰি খিলঞ্জীয়া মানুহক সাংবিধানিক ৰক্ষা কৱচ প্ৰদানলৈকে ছাত্ৰ সন্থাই আগবঢ়াই লৈ যোৱা প্ৰতিটো সংগ্ৰামত আপোনালোকৰ আশীৰ্বাদ কামনা কৰিছো আৰু বহাগৰ বতৰত ঘৰে ঘৰে লাৰু পিঠা পনা থাকিবই সেইবোৰ খাই আমাৰ মুখ মিঠা হ'বই গতিকে জাতিটোৰ কাৰণে প্ৰয়োজন বুলি ভাবা কেইটামান তিতা টেঙা কথাও আপোনালোকৰ সৈতে পাতিলো কিবা ভুল ভ্ৰান্তি হলে নিজ গুণে ক্ষমা কৰিব বুলি আশা কৰিলো আৰু কোনোবা অকাল কুষ্মাণ্ডই সমালোচনা কৰিলেও পুনৰ দৃঢ়তাৰে কম যে বহাগৰ বতৰত শিপাৰ সৈতে সম্পৰ্কিত এই কথাবোৰ আমি পাতিবই লাগিব কাৰণ সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাই কৈ থৈ গৈছে যে বহাগ মাথো এটি ঋতু নহয় নহয় বহাগ এটি মাহ অসমীয়া জাতিৰ ই আয়ুস ৰেখা গণজীৱনৰ ইশা ধন্যবাদ জয় আই অসম